আপোনালোকে গম পাইছে চাগে মাজুলীত 7 নৱেম্বৰৰ পৰা আকৌ ৰাস ষ্টাৰ্ট হৈছে আৰু সকলোকে এতিয়াই মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনালোঁ মাজুলীত ৰাস চাবলৈ। হাই মাছ লাগিছে চাওঁ আৰু অলপ এয়া চক খলিহনা মাছ লাগিছে কেনেকৈ আৰু আগলৈ আছে নেকি চাওঁ অকণ লাগি দিয়াচোন আগলৈ আৰু আগলৈ লগা নাই এইডোখৰতে লাগিছে 3টা। এইটো আমাৰ ফিচাৰীটো ইয়াত এতিয়া জাল পাতি আছোঁ। ডাঙৰ মাছটো বহুত পানী আছে এতিয়া ডাঙৰ মাছটো নালাগে কিন্তু এতিয়া সৰু মাছটোৰ কাৰণে আজি সৰু মাছটো খাম আৰু খলিহনা মাছ লাগিছে এতিয়া নামি লওঁ প্ৰথম। এতিয়া বেছিটো লগা নাই অলপ ভালকৈ মাছটো মাৰিলেতো বহুত লাগিব তাকে দেখাবলৈ চেষ্টা কৰিম কেনেকৈ মাছ ধৰি আছোঁ। আপোনালোকে দেখিছে কেনেকৈ জাল পাতিছোঁ ইয়াত পানী বহুত আছে সৰু মাছে পাম এতিয়া আৰু কেনেকৈ দেখাই আছোঁ চক কেনেকৈ মাছ পাইছে। কি মাছ লাগিছে? কাৱৈ আৰু খলিহনা মাছ সৰু সৰু। এতিয়া যিহেতু বাৰিষা কাল গৈছে যেন তেনে খৰাং আহিছে এতিয়া পানী শুকাব আৰু পানী শুকালেতো ডাঙৰ ডাঙৰ মাছ ওলাব তেতিয়া আৰু ভালকৈ দেখাম। এয়া মাছ খেদি আছে বগা জোৰে জোৰে তো দেখি আছে আপোনালোকে কেনেকৈ আমি মাছ ধৰি আছোঁ জাল পাতি থৈছোঁ এতিয়া আৰু লাষ্টত ভালকৈ জালখন উঠাই দেখাম কিমান মাছ পালোঁ আৰু কি মাছ পালোঁ আৰু কেনেকৈ বনাই মেলি খাম আজি চব দেখাম চাই থাকক আপোনালোকে। কেনেকুৱা লাগিছে মাছ ধৰি? হা মাছ পোৱা নাই? মাছ খেদি আছে ন? এনেকৈ মাছ খেদিলে যায় নেকি? এনে জালত যে লাগিছিলে কি মাছ লাগিছিলে? খলিহনা। ঠাণ্ডাৰ অনুভৱ কেনেকুৱা? এতিয়া ইমান ঠাণ্ডা নাই ন? পাৰি আৰু ধৰিব। ঠিক আছে। এনেকৈ মাছ ধৰি কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব। আপোনালোকেও চাগে তেনেকৈ ধৰি আছে আমাৰ নিচিনাকৈ নিজৰ নিজৰ পুখুৰীত তেনেকৈ ধৰে। কিছুমানে গাঁৱত থকাবোৰে গাঁৱত মাছ মাৰি মেলি এনেকৈ ধৰে এতিয়া কামৰ সূত্ৰে বাহিৰত যায় সেইবোৰ মনত পৰে সিহঁতে চালে কমেণ্ট এটা কৰি জনাব মিছ কৰিছে বুলি। আমি মাছ ধৰি আছোঁ আৰু এনেকৈ মাছ ধৰা আচল অনুভৱটো গাঁৱলীয়া মানুহে পাব টাউনত থকাবোৰে ইমান ফিল নকৰে কিছুমানে কৰিব পাৰে কিন্তু এনেকৈ মাছ ধৰা নিজৰ পুখুৰীত বা জাল মাৰি সাঁতুৰি মেলি এইবোৰৰ গাঁৱলীয়া মানুহে অনুভৱ কৰিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায় আৰু মাছ ধৰাটো ভাল পাইছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। কোন আছাওঁ ওচৰৰ পৰা দেখা অলপ এইটো খলিহনা মাছ লাগিছে আৰু জালখন দাঙাচোন আৰু চাওঁ ক'ৰবাত লাগিছে জানো নাই ন? ঠিক আছে। তো এয়া মাছ বনাবলৈ ৰেডি হ'লোঁ। এয়া আদা নহৰু আছে ইয়াত পিঁয়াজ আৰু মাছ এইকেইটাই পালোঁ। কেৰাহীত তেল দি থোৱা আছে গৰম হৈ গ'ল। এইফালে টেঙা শাক আছে আলু বইল এতিয়া বনাম চাই থাকক। এতিয়া মাছটো ফ্ৰাই হৈ গ'ল এতিয়া মাছটো নমাম মাছটো দেখাই দিয়ে কিমান ফ্ৰাই হ'ল। এতিয়া মাছটো নমাই মাছৰ তেলতে এতিয়া চব্জি বনাম চাই থাকক টেঙা চব্জি।
তো এতিয়া মাছ বনাই হৈছে আৰু এতিয়া খাই দেখাম আমি। খাই মেলি শুই গ'লোঁ, এতিয়া শুই উঠিলোঁ, উঠি গধূলিয়ে হ'ল আৰু এতিয়া। তো ভিডিঅ'টো ইমানতে সামৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি।